কবিতাৰ শিৰোনামা হেৰুৱায়ো হেৰুৱা নাই। কবি জিন্তু কলিতা। আবৃত্তিকাৰ নিজৰা ফুকন। অকলে অকলে বহি গভীৰভাৱে ভাবোঁ, ভাবিলেচোন এনেকুৱা লাগে একোৱেচোন শেষ হোৱা নাই। যিদৰে আছিল অতীত বৰ্তমানেও আছে, ভৱিষ্যতেও থাকিব আজিৰ দৰে। অতীতৰ বুকুত এৰি অহা ঘটনা পৰিঘটনাৰ কথাবোৰে সেই ভাল লগা দিনবোৰ সোণাৰু বুলীয়া আখৰে নাটক সজাই তোলেহি হৃদয়ৰ কাৰেংঘৰটি। পৃথিৱীত যেতিয়া নিদ্ৰা দেৱীৰ কোলাত লাল কাল হৈ পৰে, তেতিয়া স্মৃতিবোৰে আহি মোৰ মগজত ভিৰ কৰে। স্মৃতিৰ এটি টুকুৰাকো দলিয়াই পেলাব নোৱাৰো। জীৱনৰ দিনলিপিৰ দিনবোৰ নিৰবিচ্ছিন্নভাৱে এনেকৈয়ে গতি কৰিয়ে আছে। বহু ঘটনাই মোৰ অস্তিত্বক কোৱাই গৈছে। বহু ব্যক্তি আৰু বহু পৰিস্থিতিৰ মুখামুখি হৈ জীৱনে আহৰণ কৰিছে নানা ৰঙীন অভিজ্ঞতাবোৰ। কেতিয়াবা আনন্দ, কেতিয়াবা বিষাদ, কেতিয়াবা সেইজনে আকৌ কেতিয়াবা ধৰা দিয়েহি শত্ৰু আৰু বন্ধুৰ ৰূপত। দুখ বেদনা আদিবোৰ মোৰ জীৱনৰ লগৰীয়া। তথাপিও স্মৃতিবোৰে দিছে জীৱনটোক অৰ্থ, সামৰ্থকতা আৰু জীয়াই থকাৰ প্ৰেৰণা। স্মৃতিবোৰে সদায় মোক উপহাৰ দিয়ে এটি এটি কবিতা, যিটো কবিতাই মোক হেৰুৱায়ো হেৰুৱাব নিদিয়ে।